তোৰ লগত মিলে অলপ চাহ মুখখন এটা মাছ আছে গাইছ। গুড মৰ্নিং ফ্ৰম গোৱালপাৰা। তো আজি আমি আছোঁ গোৱালপাৰাত। আজি আমি এটা এনেহেন প্লেচত আছোঁ আৰু এইটো আমাৰ পেহীহাৰ ঘৰ হয়। তো আজি আমি এটা এনেহেন প্লেচত আছোঁ, তাৰমানে একদম আল্টিমেট। আমি আছোঁ বৰ্তমান পাহাৰৰ ওপৰত আৰু আমাৰ আগেদি আছে ব্ৰহ্মপুত্ৰ নদী। ৰ'ব আপোনালোকক দেখাই দি আছোঁ, চাই লওক আপোনালোকে। তো গাইছ চাই লওক আমি ক'ত আছোঁ। এইটো চাওক, এইটো ব্ৰহ্মপুত্ৰ নদী আৰু এইখিনিত আছোঁ আমি। এইটো হৈছে আমাৰ পেহীহাৰ ঘৰ আৰু আমি তলৰ ফালে যাই আছোঁ এতিয়া। পৰিৱেশটো চাওক একবাৰ, কি বঢ়িয়া পৰিৱেশ। এই ইয়াৰ এই টাউলাৰ এক খাজা চলি টাউলাকে কাটছে জিৰোত। ইয়াৰ জোচটো বেছি ইয়াৰ আগতেই চব বাগি একদম জুচিলা পুৰুষ। তো ওপৰৰ ফালে চাওক একবাৰ, এইটো পেহীহাৰ ঘৰ আৰু আমি আহিছোঁ তলফালে। আগত আছে ব্ৰহ্মপুত্ৰ নদীটো, তো চাই থাকক। এই পেহীহাৰ ঘৰৰ পৰা ওলাই আহি এইটো চাওক ব্ৰহ্মপুত্ৰ। ৰিচেণ্টলি বাছে গম পালা, এটাতে বালিচৰ এখনলৈকে বাঢ়ি আছিল কেনে এটা এখিনি বালা থাকে এনে পানীটো বালি একেলগে আহে একদম। সেইকাৰণে গুগল মেপছে বালা দেখি আছে। কবিতা এটা ৰচনা কৰি দিম দিয়া আমি ইয়াতে, কবিতা এটা লিখিব, বঢ়িয়া এটা কবিতা। তুমি আমাৰ ব্ৰহ্মপুত্ৰ কৈ দি চাইৰি মন নাই। এটা মাছ ইছি গাইছ। দাদা এইটো কি মাছ? এইটো কি মাছ? ভাংনা কালি ৰাতি শিয়াল ওলছিল সেইখিনিত। মানে কেছটো হ'ল আমাৰ পেহীৰ হাতত বাইকখন উঠাব নোৱাৰি, সেইকাৰণে আমি বাইকখন একঘৰ মানুহটোত থৈ দিছিলোঁ। তাহাৰ পেহী আহাৰে আলহী হয়, গতিকে আমি বাইকখন এতিয়া আনিব যাই আছোঁ। চাবি আমাৰ হাতত, তো বাইকখন আনিম আমি। আহোঁতে ডেকা বাইক ৰাইড হ'ব ব্ৰহ্মপুত্ৰৰ বাৰে বাৰে। মেছেজটোৰ কিবা নাম আছে না এইটোৰ? এইটো মায়েক, এইটো বন্দা, এইটো চানা। তোৰ লগত মিলে অলপ চাহ মুখখন। তো প্ৰথমে আমি যাম সূৰ্য পাহাৰ, তো তাৰে পিছত ভাবিম ক'ত যাওঁ। বৈদ্য ৰোড গাইছ। তো গাইজ আমি ফাইনেলি আহি পালোঁ সূৰ্য পাহাৰৰ গেট এইখন। তো বেছি দূৰ নহয় তাৰ পৰা, আমাৰ য'ত পেহীহাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মোটামুটি 5 to 6 কিলোমিটাৰ হ'ব। ভিতৰে লৈছে না, একদম টাউন নাপালোৱেই, ডেঞ্জাৰ জেগা দি লৈছে একদম ভিতৰে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে। পৰিৱেশটো বিৰাট ধুনীয়া হয় ইয়াত, আৰু তাৰ ধুনীয়া বতাহ, গৰমটো ফিল নহয়, যদিও বহুত গৰম আছে, ৰ'দ দি থাকিলেও গৰমটো ফিল নহয় ইমান। তো সূৰ্য পাহাৰৰ ভিতৰলৈ এণ্টাৰ কৰোঁ আমি। তো আমি সূৰ্য পাহাৰৰ ভিতৰত এণ্টাৰ কৰিলোঁ।
কি আছেনো দেখা ইয়াত সৰু থাকোঁতে আহিছিলোঁ ইমান থাকোঁতে আহিছিলোঁ চৰি ইয়াত কাহিনীমান আছিলি ডাঙৰ আছিলোঁ ওলোৱা কৰিছিলি না কলাত লৈছিল কলাত লৈ আহিছিলোঁ কলাত লৈছিল নেকি আপোনালোকক এটা বঢ়িয়া বস্তু দেখাই আছোঁ চাওক অগ্নি চাই আছে গাইছ এইটো বস্তু আপোনালোকে কিত্ত দেখা নাই বান্দাৰে অগ্নি চাওক চাওক কি ধুনীয়াকৈ অগ্নি চাই আছে হাই চাওক বঢ়িয়া চাওক তো চাওকচোন পৰিৱেশটো কি ধুনীয়া পটাপট ভিডিঅ' কৰিব লাগিব গাইছ কাৰণ ই আহিলে মাৰিব ধৰি আমাক ভাগাৰো লাগছে গাইছ ওপৰত উঠোঁতে বহুত পটাপট চাই লওঁ পটাপট ভিডিঅ' কৰা একদম পাৰ্মিশ্যন নাই গাইছ এইডোখৰত এটা গুফা আছিল এদি যাব পাৰি এদি যাব পৰা আছিল আকাশী গংগা বুলি কোৱা হয় ইয়াত লেখা আছে পানী আহি থাকে আৰু ইয়াতে চিৰি আছে ক'ৰবাত যাব পাৰি গাইছ ইয়াৰ পৰা যাওঁ যাই পুৰোহিতজনৰ সৈতে আমি কথাটো পাতি লওঁ ইয়াৰ বিষয়ে অলপ জানো তো বলক গাইছ ইয়াৰে পুৰোহিত এজন তো তেখেতৰ পৰা জানিব পাৰিম ইয়াত কেনেকুৱা কি বা ইয়াৰ হিষ্টৰী কেনেকুৱা তো অলপ কৈ দিবচোন বাবা আজি বাবুহঁতে এই বিষ্ণু মন্দিৰলৈকে আহি আছে আৰু এইটো বিষ্ণু মন্দিৰলৈকে যোৱা ৰাস্তা ইয়াতে 12 ভুজা বুলি লিখা আছে দ্বাদশ ভুজা বুলি লিখা আছে ইয়াতে আমাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ একেলগে এইটো তেওঁৰ মূৰ্তিটো আছে লগতে আৰু ইয়াত শিৱ 1 লক্ষৰ এটা কম আছে লগতে ইয়াতে আৰু বিভিন্ন ধৰণৰ মূৰ্তি আছে বুদ্ধ স্তূপ আছে আৰু সেইখিনি বস্তু আমাৰ এই বিষ্ণু মন্দিৰত আছে এইখিনি আৰু ইয়াৰ বহুত পুৰণি না এইটো আৰু এইটো অতি প্ৰাচীন কালৰ বস্তু হয় হয় সেইকাৰণে য'ত যিসকলে অসম ৰাজ্যক মই ইয়াৰ পৰাই সেৱা মাগিছোঁ যাতে আপোনালোকে এই মন্দিৰত আহি এবাৰ দৰ্শন কৰিবলৈ আৰু আপোনালোকৰ মনৰ কামনা বাসনাখিনি তেওঁ পূৰ্ণ কৰি দিয়ে বুলি এটা আমাৰ দৃঢ় বিশ্বাস ইয়াতে আছে আৰু এইটো এনেই আপুনি জনামতে এনে কিমান পুৰণি হ'ব লাগে আপোনাৰ মতে মানে মই জনামতেতো বহুত পুৰণি প্ৰাচীন কালৰ বুলি মই কৈছোঁ কথা সেই দিনৰে ইয়াতে কোনো তাৰিখটো মই উল্লেখ কৰিব নোৱাৰোঁ গতিকে কেতিয়া সেইটো তুমি সুধিছা কিন্তু সেইটো মই বিশ্লেষণ কৰিব নোৱাৰিম হয় হয় আৰু এনে বিশেষ ইয়াত শিৱলিংগ আছে না বহুত ইয়াতে মই ক'লো নহয় 1 লক্ষৰ এটা শিৱ কম আছে হয় হয় আৰু সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত এই শ্ৰী সূৰ্য মহাপীঠৰ পীঠখনক দ্বিতীয় পুৰী বুলি কোৱা হয় 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 তো এইখিনি আছিল এইখিনি ইয়াতে এই মন্দিৰত এইখিনি ক'ব লগা আৰু বাকী আৰু বিভিন্ন ঠাইত তেনেকৈ মন্দিৰ আছে হয় হয় কথাটো হ'ল মেইন যে এইটো বহুত পুৰণা বহুত প্ৰায় কোৱা মতেতো বাবা সত্য যুগৰ বস্তু আৰু শিলত কটা আছে বস্তুবিলাক আৰু ৰহস্য আছে কাৰণ ৰহস্য কিয় আছে 1 লক্ষ শিৱলিংগ থকা বুলি কৈছে 1 লক্ষৰ এটা কম শিৱলিংগ থকা বুলি কৈছে যিহেতু ৰহস্য হ'বই আৰু আপোনাকতো মনে মনেতো ভিডিঅ' কৰি দেখি দিলেও ওপৰত আকাশী গংগা সেইখিনি তাত এটা এখন সৰু দৰ্জা আছে সৰু দৰ্জা দি আপোনাৰ ভিডিঅ'টো দেখা পাইছে সৰু দৰ্জাৰ তাতে খটখটি আছে তাতে গুফা ছিষ্টেম ওপৰত যাব পাৰি আৰু এৰিয়াটো বহুত ডাঙৰ হয় আমি আপোনালোকক দেখাই দিম অলপ ইমানখিনি দেখাটো সম্ভৱ নহয় এৰিয়াটো বহুত ডাঙৰ আহক কিন্তু পৰিৱেশটো বহুত ভাল লাগে আৰু হয়তো এনেকৈ য'ত থিয়া দি আছোঁ হয়তো এনেকৈ যোৱা ৰাস্তা আছে তো এনেকৈ পাহাৰৰ ওপৰতো উঠিব পাৰি না মই আহি পোৱা নাই আজিলৈকে পাহাৰৰ ওপৰতো উঠিব পাৰি গুগলত চাই আপোনালোকক ক'ব পাৰিলোঁ হয় কিন্তু গুগলত চাই ইমান আৰু তাৰমানে ধৈৰ্য নাই আমাৰ আৰু গাইছ সেইকাৰণে গুগলত চাই আৰু বস্তুবিলাক কিবা কথাত কৰি বাবাৰ মুখৰ পৰাই জানিলোঁ কথাবিলাক তো সেইখিনি আছিল কথা তো যাই থাকোঁ আপোনালোকে চাওক ভিডিঅ'টো ইয়াত আপোনালোকে চব বাগে চাওক চবফালে এনেকুৱা তাৰমানে শিৱলিংগ টাইপ এইবিলাক আগতো আছে সেইটো এটা ডাঙৰ তাৰমানে চবফালে মানে চবফালে শিৱলিংগ ইয়াৰ কি ৰহস্য সেইটো ৰহস্য কিন্তু আমি গম নাপাওঁ গাইছ বৰ্তমানলৈকে চেল্ফি এটা উঠি দিয়া তুমি তাতে তো আৰু ওপৰত উঠিম গাইছ আমি আজি পাহাৰ বগাই বগাই যাম গাইছ চেজ দে আৰ
খেফনি গাইছ একদম নোৰোৱা বহুত ভাগৰ লাগছে গাইছ এই কি ভাগাৰ লাগছে এনেকুৱা ষ্টমি নহ'লে ক'ত প্ৰথম ভাবছিলোঁ গাইছ তাৰ মানে বস্তুটো অলপ তাৰমানে এৰিয়া হ'ব কিন্তু যেতিয়া ওপৰত উঠিলোঁ গম পাইছোঁ বহুত এৰিয়া গাইছ প্ৰেছাৰ উঠছে তোৰ বোলে একোই লগা নাই এইমাত্ৰ ক'লি কেনে তাৰমানে প্ৰথমে একোই নালগে তাৰমানে আমি অকলে এনেকুৱা পৰিৱেশ তাৰমানে ফুৰবা আহিলি আচলতে এনেকুৱা টাইমতে আহিব লাগে ফুৰবা কায়ো নাথাকা টাইমত কাৰণ যদি চব বাগে মানুহ থাকে ফুৰি একদম ইণ্টাৰেষ্ট নাই এনেকুৱা টাইমত আহিব বস্তুবিলাক একদম ভালকৈ চাব পাৰিব নাইবা বেছি মানুহ থাকিলে এইবিলাক বস্তু চোৱা মিছা কথা ইয়াৰ পৰা একবাৰ ভিউটো চাওক ভয় নকৰে আৰু না একেবাৰে ভয় নকৰে অজস্ৰ বান্দৰ এই দুটা বান্দৰ চাওক হাই কেনে কৰে গাইছ আমি সূৰ্য পাহাৰ দৰ্শন কৰি আহিলোঁ আপোনালোককো ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিলোঁ তো তাত কিবা কিবি এনে আমি আলোচনা কৰিছোঁ কিবা কৈছোঁ কথা কৈছোঁ উল্টা পাল্টা কিবা কিবি বকছোঁ যদি কিবা ভুল কৈছোঁ তো আমাক ক্ষমা কৰি দিব তো আমি অলপ পাগল গাইছোঁ পাগল না কিন্তু বৈধ গৰম বিৰাট অলপ আগত যে দোকানত আহিলে যদি আহে আপোনালোকে ঠাণ্ডা দিনত আহক ইয়াত কাৰণ বিৰাট ৰ'দ আৰু তাৰ মানে একদম পাহাৰত উঠবা লাগে ঘামি একদম অৱস্থা নোহোৱা কৰি পেলাই তো ইয়াৰ পৰা যাওঁ ইয়াৰ পৰা যাই আগত অলপ পানী চানী খাওঁ খাই তো চাই থাকক ভিডিঅ'টো য'ত আমি ইয়াৰ পৰা যাওঁ এতিয়া সৈনিক স্কুল চাবলৈ ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰ হয় সূৰ্য পাহাৰৰ পৰা তো গতিকে সূৰ্য পাহাৰৰ পৰা ডাইৰেক্ট আমি সৈনিক স্কুল যাম এতিয়া তো ৰেডি দেখা বলক গাইছ আমি সৈনিক স্কুল আহিলোঁ সৈনিক স্কুল তাৰমানে ভিতৰত সোমোৱা কোনো পাৰ্মিশ্যন নাই যিহেতু ক'ভিডৰ বৰ্তমান সময় চলি আছে আৰু সৈনিক স্কুল যিহেতু সেইকাৰণে ইয়াত অলপ সোমোৱাটো পাৰ্মিশ্যন নাই তো গতিকে যেতিয়া নেক্সট টাইম গোৱালপাৰা আহিম তেতিয়া সৈনিক স্কুলখন দেখাবলৈ চেষ্টা কৰিম তো এইখনেই আছিল সৈনিক স্কুলৰ গেটৰ পৰা এতিয়া আমি ঘূৰি যাওঁ তো মানি চলিব লাগিব কিছুমান ঠাইত অলপ বেলেগ কথা কিন্তু কিছুমান ঠাইত অলপ কথাটো বেলেগ হৈ যায় দাদাজনে ক'লে যে অলপ গেটৰ পৰাই তোমালোকে চাই যোৱা তো যিহেতু আৰু উপায় নাই তো এইখনে সৈনিক স্কুল গাইছ ৰ'ব একবাৰ বেক কেমেৰা দি আপোনালোকক দেখাই দি আছোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক সূৰ্য পাহাৰখন দেখাবলৈ চেষ্টা কৰিলোঁ বহুত হিষ্টৰিকেল প্লেচ আৰু ইয়াৰ পৰা আমি সৈনিক স্কুলখনত দেখাবলৈ চেষ্টা কৰিছিলোঁ কাৰণ যিহেতু বন্ধ কাৰণে আমি ঘূৰি যাওঁ ইয়াৰ পৰাই তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ তো বাকীখিনি কৈ দিয়াই বাকীখিনি ভিডিঅ'টো চাইছোঁ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব তো আহিব এইবাৰ ফুৰিবলৈ তো আপোনালোকে নিশ্চয় ফুৰিবলৈ আহক গোৱালপাৰা ছাইডে আৰু সূৰ্য পাহাৰখন চাই যাওক আৰু এমাহ 2 মাহ পিছত যদি আহে তেতিয়া আপোনালোকে সৈনিক স্কুলখন চাই যাব পাৰিব তো ইয়াৰ পৰাই ভিডিঅ'টো সমাপ্ত কৰিছোঁ তো বাই বাই